যে বিজেপি দলৰ হিংসা ৰাজনীতি মাত্ৰ কংগ্ৰেছ দলে শেষ কৰিব পাৰিব। যেহেতু কংগ্ৰেছ দল ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে মহব্বত কি দোকান নফরত কি বজাৰত খুলিবলৈ বিচাৰে, প্ৰায়তঃ তৰুণ গগৈদেৱৰ দৰে সকলোকে সামৰিব বিচাৰে। মই মাত্ৰ এটাহে কথা কওঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান পাতল ভাৱেৰে যে ক'লে যে BTRৰ কিয় প্ৰয়োজন আছে, এই কথাটো আমি সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ। এয়া হ'ল BTR চুক্তি কৰা মানুহসকলৰ আৰু শ্বহীদসকলৰ প্ৰতি এটা অপমানজনক বক্তব্য। আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এই কথা কোৱাৰ কাৰণে আমাৰ BTR অঞ্চলৰ মানুহৰ পৰা ক্ষমা বিচাৰিব লাগে। যি কথা মই আগতে কৈছিলোঁ সেইখিনি কথা সত্য প্ৰমাণ হ'ল। তেওঁ BTRটো নোহোৱাটো বিচাৰে, তেওঁ অসমৰ 6 schedule নোহোৱাটো বিচাৰে, তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নোহোৱাটো বিচাৰে। তেতিয়াহে গৈ তেখেতৰ পৰিবাৰ চুকে কোণে ৰিজৰ্ট খুলিব পাৰিব, তেতিয়াহে তেখেতৰ পৰিবাৰ চাৰিওফালে বাগান কিনিব পাৰিব, তেতিয়াহে তেওঁ চাৰিওফালে আদানী আম্বানী বা পতঞ্জলীক মাতি দিব পাৰিব। তো এয়া হ'ল তেখেতৰ বাস্তৱ উদ্দেশ্য। আৰু দুখ লাগে যে যোৱাকালি যে তেওঁ ক'লে যে UPPL BPF চব আমাৰ লগত কোনো প্ৰভাৱ নেপেলায়, এই কথাটো BPF আৰু UPPLে নাকচ কৰা নাই। মানে দুয়োটাই দলে মানি লৈছে কি হয় আমি বিজেপি দল লগত কোন হাত মিলাব পাৰোঁ, সেয়াই লৈ UPPL আৰু BPFৰ মাজত প্ৰতিযোগিতা চলি আছে। স্থানীয় ৰাইজৰ নিৰাপত্তা মাটি অধিকাৰৰ সম্পৰ্কত মাত্ৰ কংগ্ৰেছ দলে মাত মাতিছে। আপোনাক আজি কটাক্ষ তেখেতৰ যুক্তি দৰে তেখেতৰে কথা উত্তৰ কওঁ যে তেওঁ বাংলাদেশী ষ্টাইলৰ কথা কয়। দাঁতি লৰিব নেকি মুখ্যমন্ত্ৰীৰ আজি মুখটো কলা হৈ গৈছে। যোৰহাট ঝাৰখণ্ড 10 ছেপ্টেম্বৰৰ পৰাজয়ৰ পিছত এতিয়া বিজেপি নেতৃত্ব গম পাই গৈছে যে তেখেতৰ অহংকাৰৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে বিজেপি নিশ্চিতভাৱে চৰকাৰৰ পৰা তেওঁক ত্যাগ দিব লাগিব। আৰু সেইকাৰণে নিজকে বচাবলৈ 10 ডিচেম্বৰ ডাঙৰীয়া গাদীৰ পৰা আঁতৰাব।